दुलाराय ब्रह्म धोरोम आफादनि सनाथि मायथाइ फोरबो फालिथाय आरो दुलाराय ब्रह्म धोरोम फोसाव आफाद लोगोसे दुलाराय ब्रह्म धोरोम लाइमोन आफादनि रुफाथि मायथाइ फोरबो फालिथाय आरो दुलाराय ब्रह्म धोरोम आइजो आफादनि 23थि बोसोरारि जथुम्मा खुंनो साखाफारा। बेनिनो दिनै बिश्वनाथ जिल्ला गहपुर हालामनि सिङाव थानाय जोहोलाव दैमालु गेलेग्रा फोथाराव गाहाय खुन्थियाखौ गायसनबाय। मख'नाय जायोदि दुलाराय ब्रह्म धोरोम आफादनि सनाथि मायथाइ फोरबो फालिथाय आरो दुलाराय ब्रह्म धोरोम फोसाव आफाद लोगोसे दुलाराय ब्रह्म धोरोम लाइमोन आफादनि रुफाथि मायथाइ फोरबो फालिथाय आरो दुलाराय ब्रह्म धोरोम आइजो आफादनि 23थि बोसोरारि जथुम्माखौ फैगौ 20, 21, 22 आरो 23 जानुवारि सानब्रैनि हाबाफारिजों खुंनाय जागोन। दिनैनि गाहाय खुन्थिया गायसननाय हाबाफारियाव बिटिआरनि मावफुं सोद्रोमा डक्टर नीलुत स्वर्गियारी आरो जायगानिनो एमएलए उत्पल बरा बिथांमोनहा बाहागो लायो। ब्रह्म धोरोमनि गोबां दैदेनगिरि बक्तफोरनि नुजाथिनायाव गाहाय खुन्थियाखौ गायसनो बिटिआरनि इएम डक्टर नीलुत स्वर्गियारी बिथाङा आरो दिनैनि बे हाबाफारियाव 500निबो बांसिन आइ बाबामोनहा बाहागो लायो। ब्रह्म धर्म परिचालना कमिटिर गोल्डेन जुबलिर लाई कुटा स्थापन करा एटा कार्यकरी काम आसिल। इयारे आमार सम्मानीय लोकेल एमएलए उत्पल बरा डांगरिया सभापति और এই অঞ্চলৰ বিশিষ্ট ব্যক্তিসকল আমাৰ উপস্থিত আছিল। আজি এই অঞ্চলৰ যেহেতু এটা গোল্ডেন জুবলি সেলিব্রেশন কৰিবলৈ সদৌ ব্ৰহ্ম পৰিচালনা কমিটিয়ে যুঁজা চলাইছে। ৰাইজ দলে বলে ওলাই আহিছে। ব্ৰহ্ম ধৰ্ম যি পৰিচালনা কমিটিৰ দ্বাৰা এই গোল্ডেন জুবলিৰ যে এটা মাঙ্গলিক কাম সেই মাঙ্গলিক কাম আজি সম্পূৰ্ণ হ'ল। আমি জানুৱাৰীত 21, 22, 23 তাৰিখে ডেট ফিক্স কৰা হৈছে। গতিকে মই ৰাইজক আহ্বান জনাইছোঁ সেইদিনাখন দলে বলে আহি ইয়াত যোগদান কৰিব আহিব। আশা কৰিছোঁ পৃথিৱীৰ শান্তিৰ কাৰণে ৰাইজৰ শান্তিৰ কাৰণে ইয়াতে যজ্ঞ আহুতি দিয়া হ'ব আৰু ৰাইজৰ মংগলৰ কাৰণে এই ব্ৰহ্ম ধৰ্ম পৰিচালনা কমিটিয়ে গোল্ডেন জুবলি ইয়াত সেলিব্রেশন কৰিব। কোন কোন থাকিব উপস্থিত? ইয়াত উপস্থিত আমি সম্মানীয় অসমৰ চিফ মিনিষ্টাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমন্ত্ৰণ জনাইছোঁ আৰু বিটিআৰৰ চিফ সম্মানীয় প্ৰমোদ বড়ো ডাঙৰীয়াক আমন্ত্ৰণ জনাইছোঁ। গতিকে তেখেতসকলৰ উপস্থিত ইয়াত আমাৰ গোল্ডেন জুবলি সেলিব্রেশন হ'ব। থ্যাংক ইউ। আমাৰ যি ব্ৰহ্ম ধৰ্মৰ সোণালী জয়ন্তীৰ কাৰ্যসূচী চলি আছে। আজি প্ৰথম লাই কুটা উদযাপন কৰা হ'ল। আমাৰ এমএলএ ছাৰ আহিছিলে, ইএম ছাৰ আহিছিলে, আপোনাৰ ডক্টৰ বিনোদ স্বৰ্গীয়াৰী, নীলোৎপল স্বৰ্গীয়াৰী তেখেতৰ ঘৰ ৰৌতাত আহিছিলে। খুব সুন্দৰভাৱে কাৰ্যসূচী হৈ গ'ল। অকল এইটো এনেকুৱা লাগিছে যেন অকল ব্ৰহ্ম সমাজৰে নহয়, আমাৰ গহপুৰ সমষ্টি ইয়াত অসমীয়া, মাৰৱাৰী, নেপালী বহু সম্প্ৰদায়ৰ লোক আহিছে। ই এটা বৰ ভাল শুভলক্ষণ। ব্ৰহ্মই হ'ল মানে একতাৰ প্ৰতীক। সেই একতাৰ প্ৰতীক ইয়াৰ পৰাই যাতে আৰম্ভ হৈ গহপুৰ সমষ্টিত শান্তি বিলাই যায় আৰু অহা মাহৰ 21, 22, 23 তাৰিখে যি ব্ৰহ্ম ধৰ্মৰ মিটিং হ'ব বা যজ্ঞ হ'ব তাৰ পৰাই যাতে গোটেই অসমত এই শান্তিৰ বাণী বিলাই অসমখন একতা হৈ থাকিব বুলি মই আশা প্ৰকাশ কৰিছোঁ।